Pini jitini phainer kep arni lamdom kache toksong trok atuma phan karcho ponalong CM tuliram rong hang lam ke jai pot এয়ারপোর্ট নতুন কেন্দ্র সরকার পৰা দিয়াৰ পৰা আৰম্ভ কৰি হোটেল মেনেজমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট পৰা আৰম্ভ কৰি ফুল ফ্লেজড চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি সৈনিক স্কুল আৰু কেন্দ্ৰ চৰকাৰৰ পৰা চুগাৰ মিল বিৰণি দিয়া হৈছে টোটেল 16 কেন্দ্ৰ চৰকাৰৰ পৰা দিয়া হৈছে 16 আঁচনি 2টা আঁচনি তাৰপিছত অসম চৰকাৰৰ পৰা ভেটেৰিনেৰী কলেজৰ পৰা আৰম্ভ কৰি ফৰেষ্ট কলেজৰ পৰা আৰম্ভ কৰি এগ্ৰিকালচাৰ কলেজৰ পৰা আৰম্ভ কৰি ডিগ্ৰী কলেজৰ পৰা আৰম্ভ কৰি 21 আমি নতুন এষ্টাব্লিছমেণ্টৰ ইনষ্টিটিউশ্যনত আমি পাইছোঁ আৰু এনেধৰণৰ এটা ইতিহাস ৰচনা কৰিছে কোন প্ৰথমবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত চিডিউল ট্ৰাইবৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন আউট অফ 34টো ৰিজাৰ্ভেশ্যন দিয়া হৈছে 10টো অপেন ফৰ অল দিয়া হৈছে দিয়া হৈছে কোন প্ৰথমবাৰ আমি আমাৰ সেই একতটো জৰিয়তে আমি এটা ৰিজাৰ্ভেশ্যন পালোঁ আগতো এজ পাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া 60 কনষ্টিটিউশ্যন পেৰাগ্ৰাফ 2(1) তাত কোনো ৰিজাৰ্ভেশ্যন নাই অপেন ফৰ অল 26 কাউন্ট্ৰিজ গতিকে এবাৰ কোন প্ৰথমবাৰ আমি 34 চিটত ৰিজাৰ্ভেশ্যন দিয়া হৈছে আৰু 10 চিটটো অপেন ফৰ অল তাৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিল হয় মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া লগতে অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলক মই ধন্যবাদ দিছোঁ আৰু লগতে যিবিলাকৰ শান্তি চুক্তি স্বাক্ষৰ কৰিছিল তেখেতসকলক মোৰ ফালৰ পৰা বা টীম কাৰ্বি আংলঙৰ ফালৰ পৰা তেখেতসকলক ধন্যবাদ দিছোঁ আৰু কাৰ্বি আংলঙত এতিয়া শান্তি হ'ব শান্তি হ'লে আমি যিমানখিনি এপৰ্ট চাইন কৰিছোঁ সেইবিলাকৰ